অসমীয়া ব্যাকৰণৰ লিংগৰ বিষয়ে আজি ক'বলৈ লৈছোঁ। লিংগ কাক কয়, লিংগ কেই প্ৰকাৰৰ আৰু লিংগ পৰিৱৰ্তন এই বিষয়ে কিছু কথা কওঁ। প্ৰথমে দুটা বাক্য লৈছোঁ। ৰাম ঘৰলৈ গৈছে, সীতাই কিতাপ পঢ়িছে। এতিয়া প্ৰথম বাক্যত ৰাম পদটোৱে মতাক বুজাইছে আৰু দ্বিতীয় বাক্যটোত সীতা পদটোৱে মাইকীক বুজাইছে। এনেকৈ যি চিনৰ দ্বাৰা মতা আৰু মাইকী চিনিব পৰা যায় তাকে লিংগ বোলে। অসমীয়া ব্যাকৰণত এই লিংগ চাৰিবিধ, যেনে পুলিংগ, স্ত্ৰীলিংগ, উভয়লিংগ আৰু ক্লীবলিংগ। পুলিংগ যি পদে মতাক বুজায় তাকে পুলিংগ বোলে, যেনে পিতা, শিক্ষক, ছাত্ৰ, দমৰা, বুঢ়া, ল'ৰা, পু, দৰা ইত্যাদি। স্ত্ৰীলিংগ যি পদে মাইকীক বুজায় তাকে স্ত্ৰীলিংগ বোলে, যেনে বুঢ়ী, ছোৱালী, জী, কন্যা ইত্যাদি। এতিয়া উভয়লিংগলৈ আহোঁ। যি পদে মতা মাইকী উভয়কে বুজায় তাকে উভয়লিংগ বোলে, যেনে হাতী, গৰু, মানুহ, জন্তু, বাঘ, কুকুৰ, ঘোঁৰা ইত্যাদি। ক্লীবলিংগ যি পদে মতা মাইকী কাকো নুবুজায় তাকে ক্লীবলিংগ বোলে, যেনে কলম, চকী, টেবুল, দুৱাত, কলহ, কিতাপ, বহী ইত্যাদি। এতিয়া কেইটামান পুলিংগ শব্দ স্ত্ৰীলিংগলৈ পৰিৱৰ্তন কৰি দেখুৱাইছোঁ। স্ক্ৰীণত দৰ্শকে এইখিনি প্ৰত্যক্ষ কৰিব পাৰিব। বুঢ়া স্ত্ৰীলিংগত বুঢ়ী, তাৱৈ স্ত্ৰীলিংগত আমৈ, ধোবা পুলিংগবাচক শব্দ স্ত্ৰীলিংগত ধুবুনী, ৰজা স্ত্ৰীলিংগ ৰাণী। ঠিক সেইদৰে পুলিংগত ককাই, স্ত্ৰীলিংগত বৌ, সখা পুলিংগ শব্দ স্ত্ৰীলিংগ সখী, স্বামী স্ত্ৰী, বোন্দা জাঁই বা বুন্দি বুলিও কয়, দঁতাল মাখুন্দি, অকৰা আকৰি, গেন্ধেলা গেন্ধেলি, ল'ৰা ছোৱালী, পতি পত্নী, সি তাই, বান্দৰ বান্দৰী, টেঙৰ টেঙৰী, ফুকন ফুকননী, বৰা বৰানী, কুমাৰ কুমাৰণী, গায়ক স্ত্ৰীলিংগত গায়িকা, মামা মামী, বলদ গাই, ভাই ভনী, লেৰেলা লেৰেলি, শৰ ভেলেংগী, ভিনদেউ বাইদেউ, মতা মাইকী, পু জী বা বোৱাৰী, দৰা কইনা, নৰ নাৰী, হৰিণ হৰিণী, নাতি নাতিনী, নাপিত নাপিতনী, চোৰ চোৰণী। আজিৰ খণ্ডত লিংগৰ সংজ্ঞা, লিংগৰ প্ৰকাৰ আৰু লিংগ পৰিৱৰ্তন কৰি দেখুওৱা হ'ল। আজিৰ খণ্ডটি ইমানতে সামৰিছোঁ। নমস্কাৰ।